এখন দেশত এটা মাছমৰীয়া আছিল। নাম আছিল সোণাৰাম। সি সদায় কলঙত নাৱত লৈ মাছ মাৰিবলৈ যায় আৰু সেই মাছ বেচি ঘৰ চলায়। দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সোণাৰাম আগৰ দৰে মাছ নোপোৱা হ'ল। নাওখনো ইমান ভাল অৱস্থাত নাছিল। নাওৰ মাজৰ অংশ এটা ফুটা আছিল, যাৰ বাবে সি মাজে মাজে পানী সিঁচিবলগীয়া হয়। জালখনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰিলে। ঘৰত সি সদায় ঘৈণীয়েকক গালি শুনিবলগীয়া হয়। ঘৰৰ অভাৱবোৰ কেনেকৈ পূৰণ কৰিব পাৰি তাৰ চিন্তাত সি সদায় নৈ পাৰত বহি সময় কটায়। এদিনাখন ৰাতিপুৱাই ধাৰাসাৰ বৰষুণ পৰা দেখি মাছৰ উজান আহিব বুলি সি জালখন লৈ নৈ পাৰলৈ গ'ল। নাও লৈ সি নৈৰ মাজত পালেগৈ। জাল মাৰেহে মাৰে, কিন্তু মাছ হ'লেও এটাও জালত নপৰে। বহু সময় মূৰত জালত এটা ডাঙৰ বস্তু লগা যেন পালে। বস্তুটো ইমানেই গধুৰ আছিল যে সি জালখন নাৱত তুলিব পৰা নাছিল। কিন্তু সিও জালখন এৰি নিদিলে। জালখন টনা ইমানেই মগ্ন হৈ গৈছিল যে সি পাহৰি গ'ল যে তাৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। নাওখনৰ কথা ভাবোতেই জালখনৰ সৈতে সেই বস্তুটোৱে সোণাৰামক পানীত পেলাই দিলে। আচৰিত হৈ সোণাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয়, সেইটো এজনী জলকুঁৱৰীহে। জলকুঁৱৰীয়ে সোণাৰামক সুধিলে যে সি ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। যেতিয়া সোণাৰামে তাৰ সকলো দুখৰ কথা ক'লে, জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি তাক এটা মন্ত্ৰ শিকাই দিলে। জালৰ ৰাণী জলপৰী মাছৰ বৰষুণ দে, আই মোৰ নাওখনিত মাছ উজান দে। এই মন্ত্ৰটো মাতিলে মাছৰ বৰষুণ পৰিব। আকৌ জলৰ ৰাণী জলপৰী মাছৰ বৰষুণ থাম, আই ঐ আই মোৰ নাওখনিত মাছ উজান থাম। এই মন্ত্ৰ মাতিলে মাছৰ পৰা বন্ধ হৈ যাব। আৰু ক'লে, কিন্তু বেছি লোভ নকৰিবা, নহ'লে তোমাৰেই বিপদ হ'ব। কথামতে সোণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওখন মাছেৰে ভৰিবলৈ ধৰিলে। সি আকৌ মন্ত্ৰটো মতাৰ পাছত পৰা বন্ধ হৈ গ'ল। এনে দূৰে সোণাৰামৰ মাছ বেছি বেছি ধনী হ'ল। তাক দেখি আন মাছমৰীয়াসকলে মাছ খোৱাত দোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল'লে। এদিনাখন সোণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই দেখিলে যে মাছবোৰ তাৰ নাৱত বৰষুণ পৰা দিছে। সকলোৱে আচৰিত হৈ ৰ'ল। সোণাৰাম পাৰলৈ অহাত তাক সকলোৱে আগুৰি ধৰি ৰহস্যটো সুধিলে। নক'লে তাক মাৰি দিয়াৰ ভাবুকি দিলে। এই কথা শুনি সোণাৰামে বৰ দুখ পালে। সিও মনতে বুদ্ধি সাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰটোহে ক'লে, মাছ ৰৈ যোৱা মন্ত্ৰটো নক'লে। সোণাৰামৰ কথা শুনাৰ লগে লগে সকলো মাছমৰীয়াই নাও লৈ বিলৰ মাজ পালেগৈ আৰু লগে লগে মন্ত্ৰ মাতি দিলে। মন্ত্ৰমতে সকলোৰে নাও মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফূৰ্তিত থাকিব নোৱাৰা হ'ল। কিন্তু নাও সম্পূৰ্ণ মাছেৰে ভৰি যোৱাৰ পাছতো যেতিয়া মাছৰ বৰষুণ দিয়ে থকা হ'ল, তেতিয়া সিহঁত চিন্তিত হ'ল। লাহে লাহে নাৱৰ সৈতে সিহঁতে ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেককে জলকুঁৱৰীয়ে পানীৰ তলত লৈ গ'ল। কথাতে কয় নহয়, লোভতে পাপ, পাপেই মৃত্যু। এনেদৰে সকলো লোভী মাছমৰীয়াৰ মৃত্যু হ'ল আৰু সোণাৰাম নিজৰ মাছখিনি লৈ ঘৰলৈ ঘূৰি আহিল। যদি ভাল লাগিলে ভিডিঅ'টো চাই বন্ধুসকল ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটো।